Hey guys, welcome back to another video. संभाले औरत अपना घर संभाले, अपने खानदान को संभाले, तुम मर्दों की इज्जत को संभाले, किस किस चीज को संभाले? औरत सिर्फ जबान संभाले, बाकी सब सेट हो। Too many thoughts in my mind, I can't sleep at night, so I just keep writing. So guys, 4G game trailer finally release হৈ গল। এটো সেকেন্ড ট্রেলার হ'ব, প্ৰথম ট্রেলাৰটো আগতে দিছিলে। এটো সেকেন্ড ট্রেলাৰ হ'ব, সো মই ট্রেলাৰটো প্লে কৰি দেখাই দিছো কেনেকুৱা লাগে। আৰু তাৰ পিছত মোৰ ৰিভিউটো দিম যে ট্ৰেইলাৰটো ভাল লাগিছে নে বেয়া লাগিছে। আপোনালোকৰ নিজৰ ৰিভিউটো দিব পাৰে কমেন্ট বক্সৰ তলত লিখিব যে ট্ৰেইলাৰটো কেনেকুৱা লাগিছে আৰু গেমটো কেনেকুৱা হ'ব পাছত গৈ। मेरी धरती ते पैर भी ना पाना। Send paratroopers. I repeat, send paratroopers. शेर है और शेर को गीदड़ ने है ललकारा, बेमौत बनेगा दुश्मन जिसने पीछे से है मारा। जब तक खून हम चखे नहीं, बंदूक हमारी थके नहीं, एक एक लाश गिराए बिना हम लौटेंगे ना बिंद। So guys, এয়া আছিলে 4G Fearless and United Guards গেমৰ সেকেন্ড ট্রেলার। আৰু এই ট্রেলারটো কোনো ফেক ট্রেলার নহয়, এটো রিয়েল ট্রেলার হয়। যেনেকৈ আপোনালোকে চাবলৈ পাইছে, মইটো অক্ষয় কুমাৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম আইডিৰ পৰা লোৱা এই ট্রেলাৰটো। আৰু যেহেতু এটা রিয়েল ট্রেলার, আৰু তলত আপোনালোকে দেখিবলৈ পাইছে ক্যাপশনত লিখি দিছে অক্ষয় কুমাৰে যে এই 4G গেমটো ৰিলিজ কৰা হ'ব 26 জানুৱাৰী ৰিলিজ কৰা হ'ব। আৰু ইনেও মোক লাগিছিলে 26 জানুৱাৰী ৰিলিজ কৰিব বুলি, কেলে সবেই জানে 26 জানুৱাৰীত হয় ৰিপাব্লিক ডে। আৰু যেহেতু এইটো এটা ইণ্ডিয়ান আৰ্মি বেছড গেম হয়, তো এইটো অবভিয়াছলি 26 জানুৱাৰী ৰিলিজ কৰাটো ঠিকেই লাগিছে মোক। সো গাইজ, এই ট্ৰেইলাৰটো কিন্তু আগৰ ট্ৰেইলাৰটোতকৈ বহুত ভাল লাগিছে চাই। আগৰ ট্ৰেইলাৰটো যদি আপোনালোকে চাইছে আগতে, তেনেহ'লে নিশ্চয় জানে কেনেকুৱা ভকচান্দি ট্ৰেইলাৰ আছিলে। এইটো একেবাৰে ভাল লগা নাছিলে চাই, গেমটো চাই মানে ভাল লগা নাছিলে। আগৰ ট্ৰেইলাৰটো চাই পিনি লাগিছিলে এইটো কিবা 50-100 MB গেম এটা হ'ব নেকি, অফলাইন গেম শ্বুটিং তেনেকুৱা লাগিছিলে। কিন্তু এই যোনটো নতুন ট্ৰেইলাৰ লঞ্চ কৰিছে, এই ট্ৰেইলাৰটো চাই কিন্তু এনেকুৱা এটা ফিলিং লাগিছে যে এটা ভাল গেম হ'ব। PUBGক টক্কৰ দিব পাৰিব নাই সেইটো মই নাজানো, PUBG ফ্ৰী ফায়াৰ তেনেকুৱা গেমক, কিন্তু এটা ভাল গেম হ'ব বুলি এইটো আশা কৰিছোঁ এই ট্ৰেইলাৰটো চাই পিনি। আগৰটো একদম ভাল লগা নাছিলে, এইটো কিন্তু ভাল লাগিছে। গ্ৰাফিক্সটো ভাল হ'ব নিচিনা লাগিছে, আৰু মিউজিকটোতো একদম বেষ্ট, ভাল মিউজিক দিছে, লগতে মানে চব বস্তু ভাল আৰু এইটো ট্ৰেইলাৰত। এতিয়া অকল ৱেইট কৰিব আছে যে কেতিয়া লঞ্চ হয়। বাৰু ডেটটোতো জানোৱেই 26 জানুৱাৰী, সেইদিনাখন লঞ্চ হ'ব, অকল জাষ্ট ৱেইট কৰিব লাগিব। সো আশা কৰোঁ যে গেমটো ভাল হোক, ভাল হ'লে ভাল। আৰু কেলে ইণ্ডিয়ান গেম হয়, ইণ্ডিয়ান গেম এটা যদি আগবাঢ়ে, ফেমাছ হয়, গ্ৰ'থ হয়, ভাল লাগিব নিজৰ কাণ্ট্ৰিৰ কাৰণে যে আমাৰ কাণ্ট্ৰিৰ এটা গেম আছে যোনটো ফেমাছ, ভাল, চবে খেলে এটচেট্ৰা। সো গাইজ, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব। টেকন'লজি টিপছ এণ্ড ট্ৰিক্স, ফেক্টছ আৰু ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাব, যিহেতু মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে তাৰ ন'টিফিকেশ্যন পাই যায়। চ' আজিলৈ মানে লগ পাম আৰু এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।